মোৰ আজি ডিউটি আছে জৰ্জ ফিল্ডত 3rd GSA ইউথ এণ্ড কিডছ লীগ য'ত খেলা হ'ব আপোনাৰ 14 বছৰৰ পৰা 18 বছৰৰ ল'ৰা ছোৱালী তো বলক আমি যাওঁ আৰু ৰাস্তাৰ পৰিৱেশটো আপোনালোকক দেখাও আমি আহিলো জালুকবাৰীৰ পৰা আহি আপোনাৰ নৰ্থ গুৱাহাটী আৰু মাছখোৱা দলংখন পালো চাওক আপোনালোকক দলংখনৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছো এটো হল মাছখোৱা আৰু নৰ্থ গুৱাহাটীৰ দলং প্ৰায় কাম সম্পূৰ্ণ হৈছে অলপ কাম বাকি আছে এই চাওক এতে মানুহে কাম কৰি আছে ৰাতিপুৱা হোৱাৰ কাৰণে মানুহ এতেলৈকে নিবনুৱা আহি পোৱা নাই মাছখোৱা ব্ৰিজখন পাৰ কৰি আহি মাছখোৱা পাৰঘাটৰ দিশে আমি ৰওনা হলো এতিয়া আপোনালোকক চাওক এই পাৰঘাট পাই গলো নাৱেদি মানুহে কুহিয়াৰ লৈ আছে আৰু সেই কুহিয়াৰ বেপাৰী বিলাকে এনেকৈ কিনি আছে কিনি কিনে লৈ আহি আছে এইবিলাক আপোনাৰ যে আমাৰ ৰাস্তা ঘাটত যে ৰক বনাই বিক্ৰী কৰে সেই বেপাৰী বিলাকে কিনি আছে আৰু ৰাতিপুৱা পৰিৱেশ হোৱাৰ কাৰণে চাওক ৰাস্তাটো কিমান সুন্দৰ পৰিৱেশ হৈ আছে একো জাম নাই ৰাস্তাও একদম সাফ চিকুণ কৰি পেলাইছে আপোনাৰ PW মানুহখিনিয়ে কিমান ধুনীয়া পৰিৱেশ এটা আৰু সাইডেদি গছবিলাকো আছে এই চাওক কুহিয়াৰ আপোনাৰ লৈ আহি আছে চাওক কিমান কুহিয়াৰ চাওক আমি এনেকে আহি এতিয়া আপোনাৰ এই ফেন্সি ফুড ব্ৰিজখন পালো এতিয়া চাওক কেনেকুৱা ধুনীয়া লাগিছে এনেকে আমি ফেন্সি অভাৰ ব্ৰিজ ফুড ব্ৰিজটো পাৰ হৈ আহি আমি গৈ আছো চাওক কি সুন্দৰ পৰিৱেশ ইমান সুন্দৰ এইফালে আছে আপোনাৰ গুৱাহাটীৰ পোৰ্টৰ প্ৰৱেশদ্বাৰ এইখন যিখন বিল্ডিং দেখা পাইছে আপোনালোকে এখন গুৱাহাটীৰ প্ৰৱেশদ্বাৰ বুলি কয় চাওক কিমান সুন্দৰ দুয়ো কাষে গছ গছনি চাওক কিমান ধুনীয়া পৰিৱেশ আৰু এইখন হল শুক্লেশ্বৰ মন্দিৰৰ ফুট ব্ৰিজখন এটা আমি শুক্লেশ্বৰ মন্দিৰখন পালো এইটো কাষতে আছে এইটো সাইডৰ কাষতে আছে আপোনাৰ শুক্লেশ্বৰ মন্দিৰটো কিমান সুন্দৰ পৰিৱেশ চাৰিওফালে মেমৰ পৰিৱেশ গছ গছনি ইমান ভাল লাগে ন ৰাতিপুৱা গাড়ীৰ জাম নাই চাওক কিমান ধুনীয়া লাগিছে সব এতিয়া আমি আহি পালোয়ে প্ৰায় চাওক কিমান ধুনীয়া লাগিছে বিউটিয়ে কিমান ভাল লাগিছে ৰাতিপুৱা গছ গছনিৰে এতিয়া আমি ৰং সাইডতে সোমাই গলো জৰ্জফিল্ডখন পাম আৰু আমি ৰং সাইডত সোমাই গলো এইখন জৰ্জফিল্ডৰ গেটখন এই গেটখন আপোনাক দেখাই দিছো অলপ ভিতৰৰ পৰিৱেশ অলপ দেখাও আপোনালোকক এই চাওক এই ভিতৰৰ পৰিৱেশ এই প্লেয়াৰ বিলাকে প্ৰেক্টিছ কৰি আছে এই চাওক কিমান সুন্দৰ পৰিৱেশ